চৰকাৰী চাকৰিয়ালৰ দৰমহা মাহে 200-300কৈ টকা বাঢ়ে। গতিকে বিদ্যুতৰ মাচুল অতি সোনকালে বঢ়াব লাগে। এইটো বন্ধুসকল পীযুষ হাজৰিকা ডাঙৰীয়াৰ মন্তব্য। বৰ ডাঙৰ মন্তব্য দেই এইটো। মই তেখেতলৈ এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে চৰকাৰী চাকৰিয়ালৰ যিহেতু মাহে 200-300কৈ টকা বাঢ়ে, কিন্তু সেই দুখীয়া শ্ৰেণীৰ মানুহবিলাকৰ হাজিৰা জানো মাহে 200-300কৈ টকা বাঢ়ে? 20-30 টকাকৈও জানো বাঢ়ে? নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, মই কালি নে পৰহি ফেচবুকত এটা পোষ্ট পালোঁ। পীযুষ হাজৰিকা ডাঙৰীয়াৰ এইটো মন্তব্য কৈছে, চাওক। ইয়াত লিখিছে যে চৰকাৰী চাকৰিয়ালৰ মাহে দৰমহা 200-300কৈ টকা বাঢ়ে, গতিকে বিদ্যুতৰ মাচুল বঢ়াব লাগিব। এইটো কেনেকুৱা ধৰণৰ? যিকেইজনে চাকৰি কৰে তেখেতসকলেতো বিদ্যুতৰ মাচুল যিমানেই নাবাঢ়ক কিয় সিমান দি দিব, কিন্তু সেই দুখীয়া মানুহ কেইজনে, দিন হাজিৰা কৰা কেইজনে, দিনত 200-300 টকা পোৱা কেইজনে কেনেকৈ দিব কওকচোন? গতিকে অকণমান ভাবি চিন্তি ডিচিশ্যন লওক, ঠিক আছে। মই বন্ধুসকল সকলো দুখীয়া শ্ৰেণীৰ কাৰণে আজি এই মাতটো মাতিছোঁ দেই। যিহেতু মই আমাৰ গাঁৱৰে কিছুমান মানুহৰ পৰিস্থিতি মই দেখি আছোঁ। এসাঁজ ভাতৰ কাৰণে হাহাকানি নিকানি। হয়তো সমগ্ৰ অসমতে তেনেকুৱা ঘটনা হৈ আছে। এসাঁজ ভাতৰ কাৰণে কিমান হাহাকানি নিকানি, কেতিয়াবা দিন হাজিৰাই নাপায়। আজিকালি এনেকুৱা অৱস্থা হৈছে, আজিকালি এনেকুৱা পৰিস্থিতি হৈছে, বেলেগে কামো কৰিবলৈ নামাতে। যিকেইজনে দিন হাজিৰা কৰি চলি থাকে সেইকেইজনক আজিকালি মানুহে নমতাই হ'ল, বহুত জেগাতে নমতাই হ'ল। গতিকে সেইকেইজন মানুহে বিদ্যুতৰ মাচুল যদি আপোনালোকে বঢ়ায়, তেনেহ'লে সেইকেইজন মানুহে কেনেকৈ বিদ্যুতৰ মাচুল বঢ়াই দিব? তেওঁলোকক আপোনালোকে চৰকাৰী চাকৰি এটা দিয়ক। যদি আপোনালোকে মাচুল বঢ়াব ইচ্ছাই আছে, তেনেহ'লে আপোনালোকে প্ৰত্যেকৰ ঘৰতে, দুখীয়া হওক ধনী হওক কথা নাই, সকলো ঘৰতে এটা চাকৰি দিয়া ব্যৱস্থা কৰক। তেতিয়া আপোনালোকে বিদ্যুতৰ মাচুল যিমানেই নবঢ়ায় কিয় সকলোৱে দিব। কিন্তু আপোনালোকে সেইটো ডিচিশ্যন লোৱাৰ আগত অকণমান চিন্তা কৰক ছাৰ, ঠিক আছে। আমাৰ দৰে দুখীয়া শ্ৰেণীৰ মানুহবিলাকৰ কাৰণে আপোনালোকে চিন্তা কৰক। যিহেতু আমি মন্ত্ৰী বনাওঁ কিহৰ কাৰণে? যে দুখীয়াৰ ভাল হওক, দুখীয়াৰ অকণমান ৰেহাই হওক, দুখীয়া শ্ৰেণীবোৰৰ কাৰণে অকণমান চিন্তা কৰক। কিন্তু দুখীয়াক মাৰিবৰ কাৰণে আমি চৰকাৰ পাতা নাই, ঠিক আছে। গতিকে মই শেষত এটাই অনুৰোধ কৰিম যে দুখীয়া শ্ৰেণীবোৰৰ কাৰণে অকণমান আপোনালোকে চাব, আপোনালোকে মাৰিবলৈ চেষ্টা নকৰিব। আপুনি এটাই কথা কৈছে যে 200-300কৈ টকা মাহে যদি বাঢ়ে চৰকাৰী চাকৰিয়ালৰ, তেতিয়াহ'লে বছৰেকত কিমান টকা হ'বগৈ, হয়নে নহয়? গতিকে এইটো কথাকে ভিত্তি কৰি সেই হাজিৰা কৰা মানুহ এটাই যদি, মই যদি এটা হাজিৰা মানুহ কৰা কথা যদি মানে ক'বলৈ যাওঁ, এটা মানুহে দিনত হাজিৰা পায় 300 টকা, তেওঁলোকৰ মাহে জানো 100-100কৈ বাঢ়ে বা 20-30 টকাকৈও জানো বাঢ়ে? গৃহস্থই পাৰিলে কেইটামান কমকৈহে দিবলৈ চেষ্টা কৰে, ঠিক আছে। গতিকে দুখীয়া শ্ৰেণীৰ মানুহবোৰক নামাৰিব ছাৰ, মই আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছোঁ। তো বন্ধুসকল, ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'টো পীযুষ হাজৰিকা ছাৰ ডাঙৰীয়া ওচৰত পাই গৈ যাতে। তো বন্ধুসকল, আজিলৈ ধন্যবাদ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। জয়